নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আচলতে আজি আকৌ এখন বিয়া ওলালে, কি ক'ব আৰু ইমান বিয়া খাব পাইছোঁ। এইবাৰ মানে বিয়া উপৰি বিয়া ওলাই আছে। এইবাৰ আছে আমাৰ মমাহঁতৰ ঘৰত বিয়া আছে, মমা ভাগৰ পুতেকৰ জীয়েক মানে মামা নাতিনীয়েকৰ বিয়া আছে। তো আমি তালৈ যাবলৈ ওলামহে, এতিয়ালৈকে ওলোৱা নাই। মই কাপোৰ পিন্ধিম আৰু যাম। মোৰ বিয়ালৈ ওলাই হৈ গ'ল। কি ক'ম, একেযোৰ কাপোৰকে পিন্ধিছোঁ, সেইদিনা বিয়াত পিন্ধিছিলোঁহে, আকৌ এতিয়া সেইযোৰকে পিন্ধিছোঁ। কাপোৰ মানে আনি থৈছিলোঁ কিন্তু চিলাবলৈ নহ'ল। আৰু মাইকী মানুহৰ তেনেকুৱা হয়ে নহয়, কাপোৰ এবাৰ পিন্ধাৰ পিছত পিন্ধিবলৈ মন নাযায়। আৰু এনেকুৱা হয়, কি বুলি ক'ম এতিয়া, যে ঢেৰ কাপোৰ থাকিও মানে কাপোৰ নথকাই সদায় হৈ থাকে। এতিয়া মোৰ লগতো তেনেকুৱা হৈ গৈছে, এইটো সেইটো সেইদিনা বিয়াত পিন্ধিলোঁ কাৰণে এতিয়া পিন্ধিবলৈ মনেই নগৈছে, তথাপিও পিন্ধি লৈছোঁ। বিয়া ঘৰলৈ গৈ আছোঁ, বেছি দূৰ আহিব নালাগে বাৰু, পালোহিয়ে। নিচা হয়। এয়া আমি আহি বিয়া ঘৰ পালোহি। আৰু বিয়া ঘৰৰ ফ্ৰণ্টতো কেনেকৈ দিছে দেখাই দিছোঁ। গামোচা দিছে, জাপি দিছে আৰু ফুল দি পিনি এনেকৈ সজাই দিছে। তাৰপিছত আমি এনেকৈ সোমাই গ'লোঁ। এতিয়া মা আৰু আপাই লগতে শৰাই দিছে, মানে গাঁৱৰ মানুহবিলাকে মা আৰু আপাক জুৰি আছিলে, সেইটো কাৰণে লগতে শৰাই দি দিলে। এইটো নিয়ম আপোনালোকৰ তাত হয়নে? মানে কইনা কোলা ল'ব লাগে, এটা গামোচাৰে পুতলা এটা বনাই দিয়ে আৰু সেই পুতলাটো মানুহবিলাকে মানে ঘৰৰ মানুহবিলাকে খেলাব লাগে। আৰু খেলাওঁতে ওচৰৰ মানুহবিলাকে আহি মুখত পিঠা খুৱাই দিয়ে আৰু পিঠা লগাই দিয়ে গোটেই মুখত, আৰু ইমান বেয়াকৈ লগাই দিয়ে গোটেই মুখখন বগা হৈ যায়। তাৰপিছত মানে কেঁচুৱাটো বনাই দিয়ে পুতলাটো, সকলোৱে এনেকৈ নচুৱায় আৰু এটা ফূৰ্তি, গাঁৱৰ সমাজত এনেকুৱা এটা ফূৰ্তি হয়। বহুত ভাল লাগে এইবিলাকে চাই পিনি। আৰু চব জেগাৰে নিয়ম বেলেগ বেলেগ থাকে, আপোনালোকৰ তাত এনেকুৱা হয়নে নহয় মই নাজানো। তাৰপিছত আকৌ আহি তাত লগতো লগোৱাই এইবাৰ আকৌ ভিতৰত লগাবলৈ আহিলে। একদম য'তে ঘৰৰ মানুহ দেখিছে তাতে এটেক ষ্টাৰ্ট কৰি দিছে। তাৰপৰা সিজনীক পূৰা পিঠা লগালে। তাৰপৰা সেতি আহি আকৌ ধুইও দিছে, ইমান ধুনীয়াকৈ বিয়ালৈ সাজি কাচি আহিছে আৰু পিঠা লগাই দিছে। তাৰপাছত এবাৰ আমাৰ মামী আহিলে কইনা কোলা ল'বলৈ, আৰু মামীকো তেনেকৈ গোটেইখনে মিলি পিনি একদম পিঠা লগাই বগা কৰি দিলে। এনেও আমাৰ মামী বগাই হয়, আৰু পিঠা লগাই বেছিকৈ বগা কৰি দিলে। তাৰপাছত এতিয়া মামীয়ে কইনা কোলা লৈছে। এয়া দেখিছেনে, গামোচাৰে বনোৱা পুতলাটো এনেকুৱাই থাকে। আৰু এতিয়া মানে সেই পুতলাটো লোৱাৰ আগত পইচাও দি ল'ব লগা হয়। পইচা দি পিনিহে পুতলাটো আপোনালোকে খেলাব পাৰিব। তাৰপৰা এনেকৈ কৰি পিনি খেলালে। আৰু আপোনালোকৰ জেগাত এনেকুৱা নিয়মটো হয়নে, কইনা কোলা লোৱা? জনাবচোন, হয়নে নহয়। এনেকৈ কৰিয়ে আমাৰ মামীয়ে কইনা কোলা ল'লে আৰু লৈ শেষ হ'ল। এতিয়া দেখিছেনে বাৰু, আইতাগৰাকী ইমান ধুনীয়াকৈ বহি আছিলে শান্ত সুস্থকৈ, তেওঁলোকে আহি আকৌ আইতাগৰাকীকো শান্তি নিদিলে, গোটেই পিঠা লগাই দিলেহি। মানে য'তেই ঘৰৰ মানুহ দেখিছে তাতে লগাই দিছে। আৰু চবকে নলগায় বাৰু, যোনবিলাক ওচৰৰ হয় আৰু বেয়া নাপায় তেওঁলোককহে লগাই দিয়ে, চবকে নলগায়। তাৰপিছত আমি গোটেই ঘৰৰ মানুহবিলাক ওলাই আহিলোঁ অকণমান ফটো মাৰিবলৈ। চব নহয়, কিছুমান আহিলোঁ। আৰু আমাৰ মামী আছে, বা আছে, আপা আছে, মামী আছে, বা এয়া আমাৰ মমা হয়। তাৰপিছত আমি চবেই এনেকৈ ফটো মাৰি ল'লোঁ, বিয়া বুলি আৰু। তাৰ পাছত ভাত খাবলৈ আহিলোঁ। এতিয়া ভাত খাবলৈ প্ৰথমবাৰ আহিলোঁ, চিট নাই, গুচি গ'লোঁগৈ। তাৰপিছত আকৌ এবাৰ আহিলোঁ ভাত খাবলৈ। এতিয়া আমি ভাত খাব বহি ল'লোঁ। ভাতটো সোনকালে খাই লওঁ, কাৰণ আমি ঘৰলৈও সোনকালে যাব লাগিব, সেইকাৰণে সোনকালে খাই ল'লোঁ। ভণ্টি এজনী মোৰ লগত খাম কৈছিলে, তাই থাকিয়ে গ'ল। মই আগে খাই ল'লোঁ, মই মা আৰু আপাই ভাত আগে খাই ল'লোঁ। তাৰপিছত আমি ঘৰলৈ যাবলৈ ওলাই আহিলোঁ। আমাৰ আপাও আহিলে আমাৰ লগতে। আপাহঁতি বেলেগ এফালে যাব আৰু আমি বেলেগ এফালে যাম। আপাহঁতি নকওঁ, ৰাস্তাবোৰ চিনি নাপায়। আমি ঘৰ পালোহি, আৰু ইমানেই ভাল লাগিলে বিয়া খাই, মোৰ আহিব মন নগৈছিলে। মানে ঘৰৰ মানুহৰ বিয়া যে, সেইটো কাৰণে মানুহবোৰ লগ পোৱা, মানে বহুত দিন লগ নোপোৱা মানুহবোৰ বিয়া সকামত লগ পোৱা হয়। তো সেইটো কাৰণে লগ পাই পিনি মোৰ আহিবলৈ মনেই নগৈছিলে। আৰু আমি যোৱাটো দেৰি হ'ল, আচলতে বহুত দেৰিকৈ গৈছোঁ। আৰু সোনকালে আহিব লগা হ'ল, কাৰণ গধূলি হৈ গৈছে নাই, সেইকাৰণে সোনকালে আহিলোঁ। আৰু মানে জেনিও অকলে থাকে, দেউতাও অকলে থাকে লাইট চাইট দিবলৈ, সেইকাৰণে সোনকালে গুচি আহিলোঁ।
নতে মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ পৰা কিবা ভুল হৈ গ'ল ভিডিঅ'টোত তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব আৰু যদি ভাল পালে চাই তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ তাৰপিছত মই ঘৰ আহি পোৱাৰ লগে লগে আমাৰ জেনিক চাওকচোন তাৰ উৎপাতটো ইমানেই উৎপাত কৰে বহুত দেৰি নেদেখাৰ কাৰণে তাৰপৰা তাইক আহি কিবা এটা দিবহি লাগে তাৰমানে আহি তাইক কিবা নিদিলে তাই বহুত বেয়া পায় আৰু এনেকৈ লাগিয়ে থাকিব ভালো লাগে তাই লাগি থাকে কাৰণে হ'ব মই কিবা এটা আনোগৈ আকৌ তোলৈ কি আনিছে মই দিম এতিয়া ৰ এই দে